নমস্কাৰ আমি যেটো কথা ভয় কৰি আছিলো এটো মই ক্যামেৰাত দেখাই দিছো আইআইটি গুৱাহাটী বুলি কই এজন লৰা নাম হৈছে ধীৰাজ সিং তেওঁ মোক কৈছে অলপ এক্সট্ৰা কথা পাতিবলগীয়া আছে মই কি এক্সট্ৰা কথা পাতিবলগীয়া আছে তেওঁ কৈছে आपको यहाँ पे वोट देने का कोई लोग चाहिए क्या मैंने उसको बोला हमारा वोट जो देगा दिसपुर कॉन्स्टिट्यूएंसी का लोग देगा आप कहां से बोले मैं आईआईटी गुवाहाटी से हूं ये एखन यूपी ভোটাৰ আইডি কাৰ্ড এখন ইউপি ভোটাৰ আইডি কাৰ্ড এখন আইআইটি কাৰ্ড ফৰ্জিনেট নকল মই কি असली मैं ना जानू তেওঁ মোক কৈছে आपको हम मदद करेंगे एनएसवाई बोल के ऐसे बोला ऐसे एनएसवाई একোটো নহয় তেওঁ মোক কৈছে 4-5টা যদি আৰু ভোট লাগে 10টা ভোট লাগে মই আদমি আপোনাক দি দিম আৰে হোৱাট ননসেন্স ইট ইজ আমি যিবিলাক বিহাৰৰ বাছাৰ কথা কৈছিলো সংবাদ মাধ্যমৰ সকলোকে মই অনুৰোধ জনাইছো যে আহক আপোনালোকে এটো নিউজ কৰক মই লৰাজনক চিনি নাপাওঁ ৰাতিপুৱা আৰু 3জন আহিছিলে কিন্তু মই আজি পুলিং এজেন্টৰ किबा फॉर्म सम फिलअपर कामत सही कोई ठोकर कारण 3 जनक कलो जे भैया मुझे अभी टाइम नहीं है शाम को आइए क्या बात है शाम को करेंगे ते एतिया ही बोले मुक कइसे आप मुझे वोट देने का मौका कर दीजिए हम आपको वोट दिलवा देंगे व्हाट नॉनसेंस इट इज वोट मुक बिहार यूपी पर लगे नेकी इलेक्शन कमिशने धरिबने नधरिब एबिला बस्तु बिहार पर बास यूपी पर बास आइ আছে বুলি কৈ আছো মই মিৰাবৰ থাকো कैंडिडेट মোৰ ঘৰত ফৰ্জি ভোটাৰে ভোট লাগে নেকি কুদিবলে আহি গৈছে পুলিশ কোৰ্ট আছে বিহাৰৰ বাস বিলাক আহি আছে মই হেকেনে অসমৰ ৰাইজক এটা কথা কৈছো বিহাৰ মডেলটো ইয়াত লৈ আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছো আমি কৈ থকা কথাবিলাকৰ আপোনালোকে সত্য প্ৰমাণ বিচাৰিছিলে মা কামাখ্যাই প্ৰমাণ আনি মোৰ ঘৰত দি গৈছে ই ভোট দি পেলাই মোক জিকাব আহিছে ইয়াত বিহাৰ ইউপি মানুহে এই ফৰ্জি ভোট দিব আহিছে মই মোৰ মা নামটো ইলেকশ্যন কমিশনত কৈ পেলাই ভোটাৰ লিষ্টত আনিব নোৱাৰো ই কুত্তা ই ইয়াত ভোট দিবলৈ আহিছে ইয়াত মই অসমৰ ৰাইজক কৈছো চাওক ই নিজে নিজে ধৰা দিবলৈ আহি ইয়াত আহিছে মই হেকাৰণে মিডিয়াক কৈছো আহক লৈ যাও এই হিমন্ত বিশ্ব শৰ্মা বিজেপি আৰু ইলেকশ্যন কমিশনক কৈছো বিহাৰী মডেল ইয়াত আমি কাইলে আমিও দেখা যাব ইয়াত বিহাৰৰ পৰা ফৰ্জি আইআইটি বুলি কৈছে কি এনএসৱাই বুলি কবলৈ আহিছে তাৰ পিছত কৈছে বোলে কি যুৱ মৰ্চা বুলি কবলৈ আহিছে বিজেপি মুখত বেয়া কথা ওলাব আমাক উত্তেজিত নকৰিবৰ কাৰণে প্ৰশাসনক বুজাই দিছো অসমত থকা বাকি কমিউনিটি মানুহক আমি বেয়া পোৱা নাই কিন্তু কি বাসে বাসে মানুহ আনি কি মোক কৈছে आपको अगर हिंदी एकाने কৈছো কি নহলে কব অসমীয়াত কৈছে क्या बोला हमको समझ में नहीं आया ये मुझ कैसे आप मुझे वोट डालने का कोई व्यवस्था कर सकता है मुझे क्या व्यवस्था आपका वोटर आईडी कहाँ का है बोले यूपी का है लेकिन आप अगर बोले तो हम वोट दे सकते हैं इंशाअल्लाह तुमको समझ में नहीं आया हम लोग आसामी लोग तुम लोग ये पठार समझते हैं क्या जब मर्जी बास भरा के ले आएगा ये हिमंत का क्या अपना प्रॉपर्टी है क्या मैं दुखे कैसो आज इमान कष्ट करार पाছত घंटा साला बस्तु लै पे याद आहिबले আহিছো याद मैं गात हाथ दिया ना